এইখিনিতে বনোৱা হ'ব চিম্পুল চিৰি এটা লোহাৰৰ আৰু বলক তেন্তে ভিতৰৰ ভাগটো অলপ দেখুৱাওঁ ইয়াতে এতিয়ালৈকে হোৱা নাই বৰ্তমান কালাৰটো মৰা নাই চবতে ইয়াতে বৰ্তমান এতিয়া এহাত নমস্কাৰ বন্ধুসকল ডি গোহাঁই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ বহুত দিনৰ মূৰত বেলেগ এটি ভিডিঅ' লৈ ইয়াত চাবলৈ পাইছে মোৰ বেক চাইডলৈ আৰু এটি বিল্ডিং দেখা পাইছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে পটিনসমূহ মাৰি থোৱা আছে তো আগত আপোনালোকক দেখুৱাইছিলোঁ আমি তো বাকী প্লাষ্টাৰ মই ৱাল কথাৰ পৰা সম্পূৰ্ণ দেখুৱাই আছিলোঁ আজি দেখুৱাম আপোনালোকক ইয়াৰ চাৰিওফালে পটিন মাৰি থোৱা আছে কেৱল সম্পূৰ্ণ কালাৰ কৰা হোৱা নাই খালি পটিনটোহে মাৰি থোৱা আছে তাৰ সবিশেষ দেখুৱাম বলক তেন্তে কেনে লাগিছে আপোনালোকে চাব আৰু ক'ব এতিয়া চাবলৈ পাইছে সন্মুখৰ ভাগটো এতিয়া চাওক সন্মুখৰ ভাগটো ইয়াতে অকল পটিনহে মাৰি থোৱা আছে ইয়াত চাবলৈ পাইছে এইটো ফ্ৰণ্ট ছাইডটো আৰু তলৰ ভাগটোৰ কাম হোৱা নাই আপোনালোকে গম পাইছে আগৰ ভিডিঅ'সমূহতো দেখুৱাইছিলোঁ চাবলৈ পাইছে এতিয়া চাওক তো ইয়াতে আমি মানে চাংটাং পাতি থোৱা আছিলে যোৱাকালি আমি চাংটাং খোলা হৈছে বাঁহসমূহ তো আজি আৰু এটা বেলেগ এটা বিল্ডিঙত কাম কৰি আছোঁ সিহঁত দেখুৱাম তাত কি কাম কৰি আছোঁ এতিয়া চাবলৈ পাইছে চাংসমূহ খুলি থকা হৈছে এইটো লওক মেচিনটো এইটো চাবলৈ পাইছে মেচিন আৰু ইয়াতে কি আছে মই আপোনালোকক দেখুৱাই দিছোঁ এইবোৰ চাবলৈ পাইছে এইবোৰ কভাৰিং হয় এইবোৰ আমাৰ যেতিয়া শ্বৰ্টত আমি যেতিয়া জালি বন্ধা হয় ঢালাই দিয়া আগমুহূৰ্তত এইবোৰ আমি কভাৰিং লগোৱা হয় এইটো হ'ল আপোনাৰ 20 mm এনেকৈ যদি দিয়া হয় আৰু এইফালে কৰি দিলে আপোনাৰ 30 mm তো এনেকৈ ইয়াত আমি ৰ'দৰ জালিত লগোৱা হয় এইবোৰ তো ইয়াতে বাঁহ চাহসমূহ কাটি থকা হৈছে আৰু এটা বিল্ডিং আছে তাতে আমি কাম কৰি আছোঁ সেয়া দেখুৱাম আপোনালোকক বলক তেতিয়া ইয়াৰ বেক চাইডটো অলপ দেখুৱাই দিওঁ কেনে লাগিছে ইয়াত চাবলৈ পাইছে আমাৰ দাইদেউ পূৰা একদম জোকাৰি আছে ৰাতিপুৱা গৰম ভাত এগাল খাই আহি ইয়াত চাবলৈ পাইছে এডাল বাঁহ কেনেকুৱা লাগিছে বাঁহডালো খালি কেনেকুৱা লাগিব এইকেইটা হা উঠোনে দি দিয়া আছে ওপৰত নাৰিকল গছত লাগি আছে এইয়া নাৰিকল গছত নাৰিকল পাৰিবলৈ থৈছিলোঁ নাৰিকলে হৈ গ'ল মোৰ আৰু ওপৰত ৰছীডাল কাটিলেগৈ নেকি কাটিলোগৈ হা হ'ব দেই ব'লক তাতে বেক চাইডটো অলপ দেখুৱাই দিম এখন বেক চাইডলৈ যাবলৈ এখন গেট আছে ইয়াত চাবলৈ পাইছে পিছফালৰ ছাইডটো ইয়াতে হাত পটিন মৰা হৈছে এইবোৰ উইণ্ডোৰ ওপৰত চানচেটবোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্ট কৰি বাঁহ কেইটামান কাটি দিব লাগিব নেকি আগতীয়াকৈ সিহঁতক দিব লাগিব এইডাল নমাই লওঁ এইডাল নমাই পিনে
তো দেখিবলৈ পাইছে বন্ধুসকল, এইটো এটা বিল্ডিং আমাৰ ইয়াতে চাটাৰিঙৰ কাম চলি আছে। চাবলৈ পাইছে, এয়া চাবলৈ পাইছে আমাৰ চাটাৰিঙৰ কাম চলি আছে। এইটো বিল্ডিংটো আপোনালোকক আগত দেখুৱাইছিলোঁ মই। যিসকলে ভিডিঅ'টো চোৱা নাই আগৰ কাম কৰা হোৱা ফাউণ্ডেশ্যনৰ, চাব পাৰে। এয়া চাবলৈ পাইছে, ইয়াতে আমি চাটাৰিং কৰিবলৈ আমি হেৰি কৰি আছোঁ। এয়া চাওক, এইফালে আমাৰ দুটামান ৰুম ইতিমধ্যে হৈ গৈছে, বাটাম চাটাম মৰা আৰু বাঁহ চাহ মাৰি ৰাখিছোঁ। এয়া চাবলৈ পাইছে, তলতে এনেদৰে পেকিং লগাই দিয়া হৈছে। তো এইটো চেফটি টেংকিটো আছিলে, আগত আপোনালোকক দেখুৱাইছিলোঁ হ'লে, এতিয়ালৈকে আমি কাম কৰা নাই। এয়া চাবলৈ পাইছে এইটো চেফটি টেংকিটো। এইটো চাবলৈ পাইছে ইয়াতে চেফটি টেংকি। এতিয়ালৈকে আমি কামসমূহ কৰা নাই। প্ৰথমে আমি চটখন ঢালাই দিম, তাৰপিছতহে যেতিয়া ভিতৰৰ কামখিনি কৰা আগমুহূৰ্ততহে আমি ইয়াতে কৰিম। চেফটি টেংকিৰ কামখিনি আপোনালোকক দেখুৱাম। তো এইফালে চাবলৈ পাইছে আমাৰ অলৰেডি ইফালে চাটাৰিঙৰ কাম চলি আছে। আৰু এইটো চেফটি টেংকি হ'ব। ইয়াতে আমাৰ চিৰিৰ প্লানিংটো হ'ব। আৰু এইফালে এখন মেইন এণ্ট্ৰেঞ্চৰ কাৰণে এইফালে এটা ব্ৰাণ্ডা থাকিব। চিৰি এটা হ'ব ওপৰলৈ আহিবলৈ, ফাউণ্ডেশ্যনৰ ভিতৰলৈ যাবৰ কাৰণে এটা চিৰি হ'ব। আৰু এইফালে ছেকেণ্ড ফ্ল'ৰলৈ যাবৰ কাৰণে চিৰি হ'ব। এয়া চাবলৈ পাইছে, ইয়াতে প্ৰভিজন উলিয়াই ৰখা হৈছে। আৰু এইফালে চাবলৈ পাইছে এখন গেট বহোৱা হৈছে, আৰু বাউণ্ডেৰী ৱাল বনোৱা হোৱা নাই এতিয়া বৰ্তমান। এয়া চাবলৈ পাইছে, এয়া চাওক গেটখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। অলপ বৰ বেছি ডিজাইন দিয়া হোৱা নাই, গেটখন অলপ চিম্পুলে কৰা হৈছে। এয়া চাবলৈ পাইছে গেট। এয়া চাওক, গ্ৰিলবোৰ এতিয়াও চাফা কৰা হোৱা নাই, ইয়াতে মছলা লাগি আছে এতিয়ালৈকে। ইয়াতে গ্ৰিল চিল চাফা কৰিহে প্ৰাইমাৰ চাইমাৰ মৰা হ'ব। ব'লক তেন্তে ওপৰৰ ভাগটো অলপ দেখুৱাই দিওঁ। এয়া চাওক, ওপৰলৈ যাবলৈ চিৰি বনোৱা হোৱা নাই ইয়াতে বৰ্তমান। এতিয়ালৈকে আমি এনেদৰে বাঁহৰ চিৰিতে গৈ আছোঁ। বনাম আৰু অলপ দিনৰ পিছতে ওপৰলৈ আহিবলৈ চিৰি। এয়া চাবলৈ পাইছে সন্মুখৰ ওপৰৰ বাৰাণ্ডা ভাগ। ইয়াতে থাকিব আপোনাৰ চিৰি। ওপৰ ফ্ল'ৰলৈ যাবৰ কাৰণে ইয়াতে আমাৰ লোহাৰৰ চিৰি বনোৱা হ'ব। এইখিনিতে বনোৱা হ'ব চিম্পুল চিৰি এটা লোহাৰৰ। আৰু ব'লক তেন্তে ভিতৰৰ ভাগটো অলপ দেখুৱাওঁ। ইয়াতে এতিয়ালৈকে হোৱা নাই বৰ্তমান, কালাৰটো মৰা নাই চবতে। ইয়াতে বৰ্তমান এতিয়া এহাত পটিং মাৰি ৰখা হৈছে, ছিংগুল পটিং। চাবলৈ পাইছে, এইফালে হ'ব এইটো বাথৰুম, আৰু ইয়াতে হ'ব এইটো কিটচেন ৰুম। ইয়াত দেখিবলৈ পাইছে কিটচেন ৰুমৰ গেছ টেবুল বনাই আনিছোঁ আমি। আৰু এইফালে চাবলৈ পাইছে এতিয়ালৈকে আমি ইয়াতে এটা বেচিং ফিটিং কৰিব লাগিব। তো বেচিংটো মানে কি, এটা অলপ ডাঙৰ কৰিব লাগিব। প্ৰথমতে যিটো বেচিং আনিছিলোঁ অলপ সৰু চাইজৰ আনিছিলে, তো সেইটো কাৰণে আমি এইটো জেগাটো এনেকৈ ৰাখিছোঁ। যেতিয়া বেচিংটো ডাঙৰ বেচিং আনিম তেতিয়াই বস্তুটো চাইজত বহাব লাগিব। তো ব'লক তেন্তে আৰু এটা ফ্লেট আছে, সেইফালে আপোনালোকক দেখুৱাই দিওঁ।
তো এইফালে চাবলৈ পাইছে ছেম প্ৰচেছতে এইফালেও ৰুম বনোৱা হৈছে নেকি। এইটো এটা কিটচেন ৰুম। তো এটা গেছ টেবুল আমি বনাই ৰখা হৈছে আৰু ইয়াত এটা বেচিং ফিটিং কৰা হৈছে। এইটো চাবলৈ পাইছে আৰু ইয়াতে টাইলছ লগোৱা হ'ব বেচিঙৰ ওপৰত। তো এইটো এটা বাথৰুম চাবলৈ পাইছে। ইয়াৰ ওপৰৰ ভাগটো কালাৰ কৰা হৈছে, মানে এখাট পটিন মৰা হৈছে আৰু ইয়াতে টাইলছ লগোৱা হ'ব ৱালসমূহত। ইয়াত দেখিবলৈ পাইছে এটা টাইলছ লগোৱা হ'ব যিহেতু বাথৰুম এইটো। আৰু এইফালে চাবলৈ পাইছে ওপৰত এটা হল দেখিছে আপোনালোকে স্কুৱাৰ। এইটো স্কুৱাৰ হলটোতে ইয়াতে আমাৰ এডজাষ্ট ফেন লগোৱা হ'ব। তো এইফালৰ পৰা অলপ বাহিৰৰ ভিউটো দেখুৱাই দিওঁ। এইফালে চাবলৈ পাইছে বাহিৰ ছাইডটো, বাহিৰ ভিউটো খুব ধুনীয়া লগা এডোখৰ ঠাই চাবলৈ পাইছে। সেইটো ৰাস্তা। আৰু এইখনটো বাৰাণ্ডা আপোনালোকে গম পাইছে। ইয়াতে চিৰিৰ কাৰণে ছিষ্টেমটো উলিয়াই ৰখা হৈছে। ইয়াৰ তলতে আমাৰ ছেফটি টেংকি বনোৱা হ'ব। প্ৰথমে ছেফটি টেংকিৰ ওপৰতে চিৰিটো বনোৱা হ'ব।